নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকন'ইডু আৰু NH আদৰ্শ বিদ্যাপীঠ দুয়োটা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যেটো ভিডিঅ' বনাই আছোঁ এটো হৈছে সম্পূৰ্ণ সায়েন্সৰ ওপৰত আৰু সায়েন্সৰ পাৰ্ট 1 বা ভিডিঅ' 1। তো সায়েন্সৰ যিখিনি প্ৰাইমাৰী নলেজ আছে, এই যিখিনি আহিবলগীয়া কম্পিটিটিভ আহে, যোৱা যিবিলাক কম্পিটিটিভ এক্সাম আছিল সেই এক্সামসমূহত আহিছিল আৰু আগন্তুক আহিব বুলি তাৰমানে অলপ আশা ৰাখিছোঁ, যাতে এক্সামত কিবা অলপ হ'লেও হেল্প হয়, তাৰ বাবে মই ভিডিঅ'টো যোগদাইছোঁ। তো যিয়ে নহওক বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰাকৈ। মই ইয়াত যিখিনি ইম্পৰ্টেঞ্চ পইণ্টছবিলাক দিছোঁ এই গোটেইবোৰ খুবেই প্ৰয়োজন। তো বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো এক নম্বৰত কোৱা হৈছে যে প্ৰকৃততে কাঠফুলবোৰ মাছৰুমছ, এইটো মাছৰুম কয়, মাছৰুমবোৰ কি? এইবোৰ হৈছে বেকুৰ বা ফাংগি। এইবোৰ কি হৈছে? বেকুৰ বা ফাংগি। নেক্সট কুৱেশ্যনত কোৱা হৈছে যে কুৱেশ্যন নম্বৰ 2ত কোৱা হৈছে হাড় আৰু হাড়ৰ সংযোগ, বন এণ্ড বন যিটো কানেকশ্যন আছে সেইটো কোনটো কলাৰ দ্বাৰা হয়? এইটো হৈছে লিগমেণ্টৰ দ্বাৰা হয়। লিগমেণ্টৰ দ্বাৰা সংযোগ হয় বা কানেকশ্যন হয়। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নম্বৰ 3, মাংসপেশী আৰু হাড়ৰ যিটো সংযোগ হয় কোনটো কলাৰ দ্বাৰা হয়? এইটো হৈছে টেণ্ডনৰ দ্বাৰা হয়। এইটো টেণ্ডন আৰু সেইটো আছিল দুইটা মনত ৰাখিব, টেণ্ডন আৰু লিগামেণ্ট দুইটাৰ দ্বাৰা হয়। আপোনালোকে এইটো মনত ৰাখিব। এইটো হৈছে মাংসপেশী আৰু হাড়, আৰু এইটো হৈছে হাড় এণ্ড হাড়, বন এণ্ড বন, মনত ৰাখিব। নেক্সট কুৱেশ্যনত আছে যে কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে কোনটো গেছ খোৱা পানী বিশুদ্ধকৰণৰ বাবে ব্যৱহাৰ কৰা হয়? এইটো হৈছে ক্লৰিন। ক্লৰিনক আমি যিটো বিশুদ্ধ পিয়ৰ ৱাটাৰ আছে, পিউৰিফাই যিটো ৱাটাৰ, সেইটোত আমি কি কৰোঁ? ক্লৰিন ব্যৱহাৰ কৰোঁ পানীটো বিশুদ্ধ কৰিবৰ কাৰণে। নেক্সট কুৱেশ্যন হৈছে, এইটো প্ৰায় সচৰাচৰ আহিয়ে থাকে, যে কোষ কোনে আৱিষ্কাৰ কৰিছিল? কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে। আৰু এই ৰবাৰ্ট হুকে 1665 চনত কোষ আৱিষ্কাৰ কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে 6 নম্বৰ, কোনটো ইন্ধনৰ কেলৰি সৰ্বাধিক? যিটো হায়েষ্ট যিটো আছে কেলৰি, সেইটো কোনটোত বেছি হয়? এইটো হৈছে ফেট, মনত ৰাখিব, চৰ্বি বা ফেটত। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 7ত কোৱা হৈছে যে দিয়াহলাই কাঠিৰ মূৰত থকা ৰাসায়নিক পদাৰ্থ কিহৰ সমষ্টি? যিটো দিয়াহলাই আছে তাৰ মূৰত যিটো থাকে এইটোত কিহৰ সমষ্টি আছে? এইটো হৈছে গন্ধক আৰু পটাছিয়াম ক্লৰেটৰ মিশ্ৰণ, মনত ৰাখিব। আপোনালোকে আহিয়ে থাকে সচৰাচৰ এক্সামত। নেক্সট কুৱেশ্যনটো আছে যে 8 নম্বৰত সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে? এইটো হৈছে মেগনেছিয়াম চিলিকেট থাকে, মনত ৰাখিব। মই ইংৰাজী আছামিজ দুয়োটা লিখি দিছোঁ। নেক্সট কুৱেশ্যন আছে 9 নম্বৰত কোৱা হৈছে যে দিয়াহলাইৰ বাকচৰ দুই পিনে থকা প্ৰলেপ যিটো আছে, প্ৰলেপটো কিহেৰে প্ৰস্তুত কৰা থাকে? দুইটা ছাইডত, ধৰক দিয়াহলাই এই দুইটা ছাইডত যেনেকৈ থাকে, এইটো কিহৰ প্ৰলেপ আছে? এইটো হৈছে ৰঙা ফছফৰাছ আৰু এণ্টিমনি ছালফাইডৰ প্ৰলেপ আছে। নেক্সট কুৱেশ্যন আছে 10 নম্বৰত কোৱা হৈছে ভিনেগাৰ দৰাচলতে কি? একচুৱেলি ভিনেগাৰটো কি? সেইটো কোৱা হৈছে যে এচিডৰ জলীয় দ্ৰৱণক ভিনেগাৰৰ এইটো ইউজ হয়। একচুৱেলি এচিডিক এচিডৰ জলীয় দ্ৰৱণক কি বুলি কয়? ভিনেগাৰ বুলি কোৱা হয়। নেক্সট আছে 11ত কোৱা হৈছে যে মানৱ শৰীৰৰ কোনটো অংগত লিম্ফোচাইট কোষবোৰ উৎপন্ন হয়? অস্থিমজ্জা বা বন মেৰু, মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে
কুৱেশ্যন নম্বৰ 12 মানুহৰ কোনটো অংগ মূৰৰ পৰা ওচৰত অৱস্থিত এনসাৰ হৈছে খাদ্যনলী আৰু ইছ'ফেগাছটো হৈছে মানুহৰ মূৰৰ পৰা অতি ওচৰত নেক্সট কুৱেশ্যন 13 এডাল ক্ৰম'জম DNA আৰু কিহেৰে গঠিত এইটো হৈছে হিষ্টন যদি হিষ্টন থাকে হিষ্টনে দিব হিষ্টনে মেইনলি হয় কিন্তু যদি প্ৰটিন আহে প্ৰটিনটো উপস্থিতিটো দিব পাৰে আপোনালোকে তাৰ অপশ্যনত যেটো থাকে সেইটো দি দিলে হ'ল হিষ্টন মেইনলি হিষ্টন নেক্সট কুৱেশ্যন অৰ্থাৎ আজি লাষ্ট কুৱেশ্যনটো হৈছে যে 14 নম্বৰ কুৱেশ্যনত কৈছে যে ভয়েস বক্স বুলি কোনটোক কোৱা হয় বা ভয়েস বক্স বুলি কাক কোৱা হয় তো এনসাৰ হ'ব ষড়যন্ত্ৰক বা লেৰিংছক ভয়েস বক্স বুলি কোৱা হয়, এইটো মনত ৰাখিব। তো থেংক ইউ বন্ধু বান্ধৱীসকল, আজি এইখিনিয়ে থাকিল। তো মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, এইটো অনুৰোধ থাকিল। ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।